ষ্টুডেণ্টসকল আজি মই তোমালোকৰ লগত লৈ আহিছোঁ এটা ভিডিঅ' যিটো ভিডিঅ' চাই পেলাই নেকি তোমালোক সকলোৱে পৰীক্ষাত উক্ত নম্বৰ পাব পাৰা বা পাছ কৰিব পাৰা বা যিটো নম্বৰ আছে 5 মাৰ্ক সেইটো পাব পাৰা মানে পাবাই। তো বেছি কথা নকৈ পেলাই মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। তো ভিডিঅ'টোৰ প্ৰথম কথাটো হ'ল যে ইংলিছ চেপ্টাৰৰ পৰা ইংলিছ কিতাপৰ পৰা আমাৰ কিমান কুৱেশ্যন আহিব তাৰ ভিতৰত হেৰি কৰি পেলাই আমি এটা কমন কুৱেশ্যন উলিয়াইছোঁ। তাৰ ভিতৰত কেইটামান কমন কুৱেশ্যন তোমালোকক আমি দি দিম। সেইবিলাক কমন কুৱেশ্যন তোমালোকে চাই পেলাই মুখস্থ কৰিলে পৰীক্ষাত আহিলে লিখিব পাৰিবা। তো প্ৰথম চেপ্টাৰটো হ'ল আমাৰ যে মাই চাইল্ডহুড। আমাৰ প্ৰথম চেপ্টাৰটো হ'ল মাই চাইল্ডহুড। ইয়াৰ পৰা আমাৰ কেইটামান প্ৰশ্ন কুৱেশ্যন আহিব। পেজ নং 64 তোমালোকে চাই লোৱা। আমি 64 পেজ উলিয়াই ল'ম। 64 ৰ'বা, তোমালোকে চাই থকা ভিডিঅ'টো শেষৰ পৰা লাষ্ট পৰ্যন্ত তোমালোকে চাই থাকিবা। আৰু মাই চাইল্ডহুড চেপ্টাৰটো আহি গৈছে। তো ইয়াৰ কেইটামান কমন কুৱেশ্যন আহিছে, সেইকেইটা হ'ল 1 নম্বৰ কমন কুৱেশ্যনটো হ'ল 3 নম্বৰ কুৱেশ্যনটো হু ৱেয়াৰ। তোমালোকে ইয়াত চাই লোৱা। হু ৱেয়াৰ আব্দুল কালামছ স্কুল ফ্ৰেণ্ডছ, হোৱাট ডিড দে লেটাৰ বিকাম। 2 নম্বৰ কুৱেশ্যনটো হ'ল হাউ ডিড আব্দুল কালাম আৰ্ণ হিজ ফাৰ্ষ্ট ৱেজেছ। 3 নম্বৰ কুৱেশ্যনটো হ'ল হ্যাড হি আৰ্ণড এনি মানি বিফোৰ ডেট, ইন হোৱাট ৱে। এতিয়া আমাৰ ইয়াৰ পৰা 2 নম্বৰ কুৱেশ্যনটোৰ 1 নম্বৰ কুৱেশ্যনটো আহিব যে হোৱাই ডিড আব্দুল কালাম ৱান্ট টু লিভ ৰামেশ্বৰম। আমাৰ মোবাইলৰ কেমেৰাটো ভাল নহয়, তোমালোকে পেজ নম্বৰ কৰিছোঁ 75 পেজৰ পৰা উলিয়াই ল'ব পাৰিবা ইংলিছ বিহিবৰ পৰা। এতিয়া আমাৰ 2 নম্বৰ চেপ্টাৰটো 2 নম্বৰ পৃষ্ঠাটো হ'ল 2 নম্বৰটো হোৱাট আৰ দ্য। ইয়াৰ পৰা হোৱাট আৰ দ্য মিনিংছ অফ দ্য ৱৰ্ড ট্ৰেছ এণ্ড হুইচ অফ দ্য মিনিংছ ইন ক্লোজাৰ টু দ্য ৱৰ্ড ইন দ্য টেক্সট। এইটো চাই ল'ব পাৰা। এইটো ইয়াৰ পৰা চাই ল'ব পাৰা। এতিয়া আমাৰ 2 নম্বৰ চেপ্টাৰটো আহিল নো মেন আৰ ফৰেইন, পেজ নম্বৰ 80। ইয়াৰটো হ'ল আমি তোমালোকক দেখুৱাই আছোঁ 80 পেজ নো মেন আৰ ফৰেইন। ইয়াৰ পৰা আহিব 81 পেজৰ পেজ নং 81 ইন ষ্টেঞ্জা 1 ফাইণ্ড 5 ways in which we all are alike, pick out the words। এইটো চাই ল'ব পাৰা তোমালোকে। 2 নম্বৰ কুৱেশ্যনটো হ'ল হাউ মেনি কমন ফিচাৰ্ছ কেন ইউ ফাইণ্ড ইন ষ্টেঞ্জা 2, পিক আউট দ্য ৱৰ্ডছ। এইটো তোমালোকে চাই ল'ব পাৰা। এতিয়া আমাৰ 3 নম্বৰ চেপ্টাৰটো আহিল দ্য বণ্ড অফ লাভ, পেজ নং 113 113। এতিয়া 113ৰ চেপ্টাৰৰ কুৱেশ্যনবিলাক পাই গ'লোঁ। ইয়াৰ পৰা আহিব আমাৰ on 2 occasions Pune drank something that should not be eaten drunk, what happened to him on these occasions। এইটো 1 নম্বৰটো শিকি ল'বা। এতিয়া আহি গ'ল আমাৰ বেলেগ কুৱেশ্যন যে ইয়াৰ পৰা আহিব খালী ঠাই আহিব পাৰে। কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স ইউজিং এ সুইটেবল এডভাৰ্ব এণ্ডিং ইন লে। ইয়াৰ পৰা আহি গ'ল ৰাণা ডজ হাৰ হোমৱৰ্ক। ইয়াৰ খালী ঠাইটো হ'ব টাইমলি। তলতো ইট ৰেইনছ হেভিলি ইন মুম্বাই ইন জুন। 3 নম্বৰটো হি ডজ হিজ ৱৰ্ক প্ৰপাৰলি। 4 নম্বৰটো দ্য ডগ ছাৰ্ভেছ হিজ মাষ্টাৰ ফাইটফুলি। এতিয়া আমাৰ আহিব 4 নম্বৰ চেপ্টাৰটো। আমাৰ 4 নম্বৰ চেপ্টাৰটো হ'ল যে এ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ। আমাৰ এইটোৰ পৰা হ'ল যে 151 পেজ কিতাপৰ একেবাৰে শেষৰ ফালে। ইয়াৰ পৰা মোৰ বহুতো কুৱেশ্যন আহিব, তোমালোকে ইয়াৰ পৰা অলপ বেছি গুৰুত্ব দিবা। ইয়াৰ পৰা আহিব যে থিংকিং এবাউট দ্য টেক্সট শ্ব'জ দ্য ৰাইট এনচাৰ। ইয়াৰ পৰা আহিব when something is conserved it is preserved। 2 নম্বৰ herbivorous animals eat grass। 3 নম্বৰটো when you excavate you dig out something। ইয়াৰ পৰা হ'ব 4 নম্বৰ কুৱেশ্যনটো when you visit a historical site you see old monuments। 5 নম্বৰটো when you play an indigenous game it is local game। ইয়াৰ পৰা আহিব বহুত কেইটা কুৱেশ্যন, সকলোকেইটা আহিব।
answer these questions in 1 or 2 short sentence. ইয়াৰ পৰা তোমালোকে অলপ ভালকৈ বেছিকৈ গুৰুত্ব দিবা। ইয়াৰ পৰা আহিব আমাৰ 2 নম্বৰ কুৱেশ্যনটো, why is Assam unique? 2 নম্বৰ কুৱেশ্যনটো আহিব, why is Assam unique? আহিব 6 নম্বৰটো, why was Kaziranga Game Sanctuary renamed Kaziranga Wildlife Sanctuary? 7 নম্বৰটো আহিব, what does the rhinoceros eat? ইয়াৰ পেজ নম্বৰটো হ'ল 159, কিতাপৰ একেবাৰে শেষৰ ফালে আছে। 8 নম্বৰটো হ'ল, on their way to Shivasagar they crossed a stone bridge. What is the name of this bridge? এইবিলাক আহিব আৰু ইয়াত খালী ঠাইবিলাক আহিব, fill in the blanks. Well, in 1904 Merikarjon visited Kaziranga. 2 নম্বৰটো হ'ল, the Namdang stone bridge was built by the Ahom king Rudra Singha. 3 নম্বৰটো হ'ল, Sukapa made Charadu his first capital. তো ইয়াৰ পৰা আহিব answer these questions in a short paragraph. মানে কৈছে যে ইয়াৰ পৰা এটা বাছি লৈ পেলাই মানে ইয়াৰ পৰা তিনিটাই মানে অলপ ডাঙৰকৈ বহলাই লিখিব লাগে। তো ইয়াৰ পৰা আমাৰ আহিব দুটা, ৰাইট ব্ৰাইফলি দ্য হিষ্টৰী অফ কাজিৰঙা এজ এ প্ৰটেক্টেড এৰিয়া। 3 নম্বৰ কুৱেশ্যনটো আহিব, ৰাইট এ নোট অন চৰাইদেউ মৈদাম। তো আমাৰ ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগি থাকে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ বেছিকৈ কৰিবা। এইটো হ'ল আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ। থেংক ইউ।